বিপদৰ সম্ভেদ পায়ো তাক অগ্ৰাহ্য কৰাটো জ্ঞানী লোকৰ লক্ষণ হ'ব নোৱাৰে। আহক বানপানীৰ ভয়াৱহতাৰ পৰা বাচিবলৈ সতৰ্ক হওঁ। প্ৰচণ্ড বৰষুণ আৰু বানপানীৰ সময়ত অপ্ৰয়োজনীয়ভাৱে ঘৰৰ পৰা ওলাই নাহিব। ঘৰৰ পৰা ওলাই অহাৰ আগতে সময়ে সময়ে প্ৰশাসনে কৰা ঘোষণাবোৰ ভালদৰে শুনিব। যদি নিৰাপদ হয় তেতিয়াহে আপুনি ওলাই আহিব পাৰে। বানপানীৰ সম্ভাৱনা থকা ঠাইত ইনভাৰ্টাৰৰ দৰে বৈদ্যুতিক সঁজুলি পৰ্যাপ্ত উচ্চতাত ৰাখক। নিশ্চিত কৰক যে সৰু ল'ৰা-ছোৱালীয়ে যাতে এইবোৰ ঢুকি পাব নোৱাৰে। জৰুৰীকালীন অৱস্থাত হেল্পলাইন নম্বৰ 1070-1079 বা 1077 ডায়েল কৰক। তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসমৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।